নমস্কাৰ আপোনালোকক অসম 24 চেনেলটোলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱা 3 দিন ধৰি মানকাছাৰত সন্ধানহীন হৈ থকা এছএফ জোৱান মনোৱাৰ হুছেইনৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। মানকাছাৰৰ পূৰ্বাঞ্চলত অৱস্থিত চমৰাখালী পাহাৰত গছত চিপ লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ হয়। খবৰ লাভ কৰিয়ে ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ অৰ্ধগলিত অৱস্থাত থকা মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়। উল্লেখ্য যে দেওবাৰে আবেলি প্ৰায় 5 বজাত বাঘাপাৰা অঞ্চলৰ পৰা জোৱানগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল। ইয়াৰ পিছতেই পৰিয়ালৰ লোকে কালাপানী আৰক্ষী চকীত নিৰুদ্দেশৰ এখন এজাহাৰ দাখিল কৰিছিল। স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু কাশ্মীৰত কৰ্মৰত জোৱানগৰাকীয়ে কিছুদিন ধৰি মানসিক সমস্যাত ভুগি আছিল। তদুপৰি অসুস্থতাৰ বাবেই তেওঁ ছুটীত ঘৰলৈ আহিছিল বুলি জানিবলৈ পোৱা গৈছে। যুৱকজনে কি কাৰণত এনে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল নে ইয়াৰ আঁৰত আন কোনো ৰহস্য লুকাই আছে সেয়া আৰক্ষীৰ উচিত তদন্তৰ পিছতহে পোহৰলৈ আহিব।